অ' ভণ্টি ক'ত যাৱ? তাইক ধৰ। ই আহিছে দাদা ওলাবলৈ ইয়াত। বল। ঐ আমিও যাওঁ বল। কোন হয়নো? মোক যে সেইদিনাখন সহায় কৰিছিল সেইজন। অ' হয় নেকি? হাই। কোৱা। থেংক ইউ। কিহৰ বাবে থেংকছ ক'লা তুমি? তুমি মোক সেইদিনাখন ল'ৰা দুটাৰ পৰা বচালা যেন। অ' ইটছ অ'কে। ন' থেংকছ। ঐ ৰাহুল। নেক্সট টাইম যে তোক এই ৰাস্তাত মই দেখি নাপাওঁ তোক আৰু। ছোৱালীৰ লগত অভদ্ৰামী কৰা তোক খতমেই কৰি পেলাম মই। লাষ্ট টাইমৰ বাবে কৈছোঁ, তোৰ লগৰ কেইজনকো কৈ দিবি। ৰাস্তাত যে আকৌ তহঁতক দুনাই দেখি নাপাওঁ মই। ব'লা। আৰু তোমালোকো এতিয়া যোৱাগৈ, দেশকালৰ গতি বৰ ভাল নহয়। তোমালোক যোৱা ইয়াৰ পৰা। ঐ যাওঁ ব'ল। যাওঁ বল। কি হ'ল? কি চিন্তা কৰি আছ? নাই অ'। ৰাহুলৰ বিষয়ে জানিব মন গৈছে। সি এটা গুণ্ডা। তাৰ বিষয়ে জানি কি কৰিবি? গুণ্ডা বুলিনো কিয় কৈছ? সিটো আমাৰ লগত অভদ্ৰামী কৰা নাই। জানো, তইহে জান কি কৰ। মাথো আঁতৰি থাকিবি তেনেকুৱা মানুহৰ পৰা। বাৰু ঠিক আছে। তই বহ, মই চাহ বনাম। ঐ সিফালে চা কোন আহিছে? অ' এই আকৌ এইফালে কিয় আহিছে? মই কি জানো। আমি ইয়াত আছোঁ বুলি তাই গম পাইছে নেকি? নাই নাই দেই, মই গম নাপাওঁ। তুমি ইয়াত যে কিয় আহিছা? তোমাৰ লগত অলপ কথা পাতিব। নাই নাই, মোৰ সময় নাই। এই আছে বহুত সময় আছে ইয়াৰ। দিনটোচোন আমি ইয়াতেই থাকিম। হেই মই যাওঁ দেই। কোৱা, কি সুধিব আছে? তুমি এনেদৰে কিয় থাকা? এনেদৰে মানে? আৰু কেনেদৰে থাকিব লাগে মই? তোমাক গুণ্ডা বুলি কয়। সমাজৰ আঁৰত থাকিলে সমাজে গুণ্ডা বুলিয়ে কয়। যদি তোমাক এই অপৰাধী সমাজৰ পৰা কোনোবা ওলাই আহিব কয়? আৰে ওলাই অহা কথা কৈছা? আগত জানিতো লোৱা মই ইয়াত কিয় সোমালো। শুনা তেনেহ'লে, মই এজন ঠিকাদাৰৰ বিৰুদ্ধে মাত মাতিছিলোঁ। আপোনালোক বহকচোন, অলপ বহক। আমি ইয়াত বহিবলৈ অহা নাই। আপুনি যোনটো ৰাস্তা বনালে তাৰ ফলত মানুহৰ কিমান লোকচান হৈছে আপুনি জানে? সেইবোৰ বাদ দিয়কচোন, অলপ এইফালে আহক, এইফালে আহকচোন, আহক।
বল বল ল'ৰা যাওঁ আমি। আমি ইয়ালৈ এতিয়া আহিছিলোহে বৰ্তমান। এওঁলোকে কি পাতিলে কি নাপাতিলে মইতো নুশুনিলিয়ে। তহঁতি যে কলি যাওঁ বুলি। এইবাৰ ঠিকাদাৰে ভালকে বনাম বুলি কৈছে নহয়, বল। এনেদৰে প্ৰতিবাৰে কৈ থাকিলে বুলি নহ'ব। এইবাৰ মই আইনৰ সহায় ল'বই লাগিব, কাৰণ সৌ কিবাৰ বনাই যোৱা ৰাস্তাটো এইবাৰ ভাঙিলেই। প্ৰতিবাৰে তেনেকৈ হ'লে নহ'ব নহয়। তহঁতি কথাটো বুজি পাইছ নাই? তুমি অলপ ভাইটি এইফালে আহা, তোমাৰ লগত অলপ কথা আছে। কি হ'ল দাদা কওক, যি আছে ইয়াতে কওক, সকলোৰে আগত। আপুনি সিফালে গৈ গৈ কথা পাতি থাকিলে নহ'ব নহয়। চোৱা ভাইটি, অলপ সৰু সৰু কথাবিলাকত লাগি থাকি আমাৰ একো লাভ নাই। এতিয়া কোৱা তোমাক কি দিব লাগিব? আপুনি কি মোক পইচাৰে কিনিম বুলি ভাবিছে নেকি দাদা? এই গাঁৱৰ সকলোবোৰৰ লগত মোক তুলনা নকৰিব। যদি এবাৰ ৰাস্তা ভালদৰে নবনায়, মই এবাৰ আইনৰ সহায় ল'ম। তুমিচোন খং কৰিছা। ঠিক আছে, তুমি কোৱাটোৱেই হ'ব বাৰু। আকৌ লগ পোৱা যেন আপুনি সুযোগ নিদিয়েতো নাই। বাৰু আমি আহিছোঁ এতিয়া। বাটৰ কাঁইট আঁতৰাব লাগিব। আঁতৰাই দিবি। ঠিকাদাৰৰ পৰা আঁতৰি থাকিবি, ভালছে কৈছোঁ। মই ক'ত আছোঁ? হয়, মোৰ ওচৰত আছোঁ। ঐ তোৰ হৈছিল কি? মই এজন ঠিকাদাৰৰ বিৰুদ্ধে মাত মাতিছিলোঁ। প্ৰবীণ ঠিকাদাৰ। ঠিক আছে, তই অলপ ৰেষ্ট কৰ। মোৰ গাটো বহুত বিষাইছে অ'। ঐ তাক উঠা যা। দাদা এই দিয়ক, এই দিয়ক। ইয়াক চিনি পাইছ নাই? পাইছোঁ। কোন হয়? ই আপোনালোকৰ লগত আছিল বুলি মই নাজানো নহয়। মোক এৰি দিয়ক দাদা, মই কামটো ভালদৰে কৰিম। যদি কামটো ভালকে নকৰ তেন্তে তোক যাবলৈ দিছোঁ, মনত ৰাখিবি আমিবোৰ সমাজত আছোঁ। তই আমাৰ লগত থাকিব বিচাৰ নেকি? যদি থাকিব বিচাৰ তেন্তে আমাৰ লগত থাকিব পাৰ। ঐ সিদিনা মই দাদাৰ লগত জইন কৰিলোঁ আৰু বুজি পালোঁ, যুদ্ধ কৰিবলৈ তোমাৰ লগত 10জন যাব, কিন্তু পইচাৰ লোভ দেখুৱালে সেই 10জনে বিৰোধী দলৰ হৈ মাত দিব। আৰু তেতিয়াই মোক দাদাই শিকাইছিল যে 10জনৰ আগত থাকি যুদ্ধত জয়লাভ কৰিব লাগে। যদি তোমাক কয় যুদ্ধস্থলীৰ পৰা ওলাই আহিবলৈ? নোৱাৰো মই। পাৰিবি। কি কৈছ তই এইবোৰ? চা দাদাক মই বুজাম, তই চিন্তা নকৰিবি। মোৰ ফোন আহি আছে, মই যাওঁ দে। হ'ব, যা বাৰু এতিয়া। মই ভুল কৰিলোঁ। তাক মই
অকলে যাব দিব নালাগিছিল ময়ো যাওঁ তাৰ ওচৰলৈ ময়ো যাম তোমাৰ লগতে তুমি নালাগে যাবলৈ ঘৰত যোৱা তুমি দাদা আপোনাৰ লগত অলপ কথা আছে কি কথা মোক ক তোক ক'ব লাগিব নেকি ক'ব লাগিব কাৰণ তই দাদাৰ লগত বিশ্বাসঘাতকতা কৰিছ বিশ্বাসঘাতকতা তোক কোনে ক'লে তহঁতি দাদা আপোনাক অলপ কথা ক'ব আছে কি কথা আপুনি অলপ অকলে হওকচোন ছাইডলৈ মোক মাৰিব বিচাৰিছ নেকি তই আপুনি কি কৈছে এইবোৰ ছোৱালীৰ আগত আমাক মাৰিছিলি আজি পাইছ তোৰ নিজৰ মানুহৰ আগত তোক মাৰিছোঁ বন্দুক চলাব ময়ো জানো কিন্তু আপোনাৰ ওপৰত নহয় ইহঁত দুটাই আপোনাক কি কৈছে মই নাজানো কিন্তু আপোনাৰ বিৰোধিতা মই কেতিয়াও নহওঁ আপুনি যিটো কাম কৰি আছে সেইটো সমাজৰ মাজত থাকিও কৰিব পাৰি আশা কৰোঁ সমাজৰ মাজত আকৌ লগ এজন ভাল মানুহ হিচাপে ঐ ৰকি ৰকি উঠ আমি যাব লাগে ৰকি ঐ এহঁতক যাব দে